ফ্ৰেণ্ডছ মই মুজাহিদুল আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাক ব্লগ আৰু আজি এটা ভাল খবৰ লৈ আহিছোঁ ভাল খবৰটো এইটোৱে যে চিপাঝাৰত দৰং ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স এণ্ড নাৰ্ছিং ইতিমধ্যে মুকলি কৰিছে তো তালৈ যাম আৰু তেওঁলোকৰ পৰা বিতংভাৱে জানিম আৰু বহুতো ছাত্ৰ ছাত্ৰী ইচ্ছা কৰে কিন্তু বহুত দূৰত যাব লাগে সেইকাৰণে তাৰ পৰা বিৰত থাকিবলগীয়া হয় কিন্তু এইবাৰ চিপাঝাৰতে গতিকে দৰঙৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ ভিডিঅ'টো চাই থাকিব আমি তালৈকে যাম এতিয়া এইখনে হৈছে দৰং ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স এণ্ড নাৰ্ছিং ভিতৰলৈ সোমাই যাওয়া হওক এয়া হৈছে ক্লাছৰুম সুন্দৰকৈ সজাই তুলিছে ইয়াতে দাদা এজন আছে তেওঁৰ পৰা বিতংকৈ জানিবলৈ চেষ্টা কৰিম আহকচোন তেওঁ কি কয় শুনো কাষতে লাগি থকা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দৰং ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স এণ্ড নাৰ্ছিং চেণ্টাৰ আমি শুভ আৰম্ভণি কৰিছোঁ ইয়াতে কোৰ্ছ আছে আমাৰ DMLT কোৰ্ছ আৰু নাৰ্ছিঙৰ ANMৰ আমি সুবিধা ৰাখিছোঁ হে যিসকল এইবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিব বা তেওঁলোকৰ ৰিজাল্ট আহিব তেওঁলোকৰ ইচ্ছা থাকে বেলেগত পঢ়িম বুলি কিনে গুৱাহাটী মংগললৈ যাব নালাগে বা বাহিৰত পঢ়িব নালাগে আমাৰ ইয়াতে সুবিধাখিনি আহিছে ষ্টেট কাউন্সিল আৰু UGCৰ আন্ডাৰত আমি এই কলেজখন স্থাপিত হৈছে সেইকাৰণে যিসকল ল'ৰা ছোৱালী আগ্ৰহী তেওঁলোকক আমি অনতিপলমে আহি কিনে আমাৰ ইয়াতে সা সুবিধাখিনি ল'বৰ কাৰণে অনুৰোধ জনালোঁ